পূজা কাপোৰ ল'লি নাই? अबे साले तभी मैं তই পূজা কাপোৰটো তই কেলে নাই কচোন? তই মোৰ চাহ এইটো 3 বছৰ আগত কিনা চাৰ্ট, এইটো 2 বছৰ আগত কিনা পেণ্ট। তই পূজা কাপোৰ লাগে কেলে? আৰু তই মোক তই পূজা কাপোৰ কিনিবলৈ তোৰ পইচা থাকিব লাগিব ন পকেটত। 10 টকা আছেচোন। মিঠাই এইটো নচলে বে। জেলেবি খাম বৈ। ফকতীয়া নকৰ। জেলেবি খাম। আৰু তই কাষৰ পথাৰৰ পৰা আউট হৈ যা। এইটো এনজয় কৰ যা। লগত খাম খুৱাম। নাই হ'ব, থাক, এইবিলাক দুখ দি নাথাকিবি মনত। যা। বৰ্তমান গৰমত একদম অৱস্থা নাই আৰু বৰ্তমান আগফালে দেখিছে লগাই দিলে ন' এণ্ট্ৰি। বৰ্তমান ইয়াতে বাইক থৈ কিনি একদম কাজিৰঙাৰ আগতে বাইক থম আৰু বৰ্তমান আমি গৈ আছোঁ কাকপথাৰ পূজা চাবলৈ। একদম টিপটপ ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক আপোনালোকে। সুৰক্ষা কটকটীয়া কৰি তোলা হৈছে। বাইক থাকিও পূজা খোজকাঢ়ি চাব লগা হৈছে। দামী গাড়ী লৈ কি দামী বাইক দামী গাড়ী লৈ লাভ নাই গাড়ী থৈ আহিব লাগে খোজকাঢ়ি আহিব লাগে আমাৰ এনেকে মইতো জোতা পিন্ধা নাই, এইটো টিপটপ জোতা তয়ো আছো মানে পাৰ্টনাৰ। বৰ্তমানৰ পূজা আৰু আগৰ পূজাৰ মাজত পাৰ্থক্য বহুত। যিহেতু আগতে আমি বেলেগ এটা আমেজ লগ পাইছিলোঁ মানে যেতিয়া পূজা আহি আছে কিমান দিনৰ পৰা 1-2 মাহৰ পৰা কাউণ্ট কৰি থাকোঁ যে পূজা আহি আছে একদম ফূৰ্তি ফাৰ্তা কৰিম। বৰ্তমান আপোনালোকে পৰিৱেশটো বেলেগ, পৰিস্থিতি বেলেগ, সকলো ধৰণৰ বেলেগ হৈ পৰিছে। গতিকে আপোনালোকে চাব পাৰিছে এইপিনে ইমান এটা মানুহৰ সমাগম নাই যিহেতু কৰোণাৰ কাৰণে 2 বছৰ হৈ গ'ল। বৰ্তমান আমি আহি আছোঁ 3জন আৰু পূজা মা দুৰ্গা দেৱীক সেৱা কৰি বৰ্তমান আমি ওলাই আহিছোঁ মণ্ডপৰ পৰা। আপোনালোকে দেখিছে ৰাতি খুব এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হ'ব। বৰ্তমান যিহেতু ৰাতি হোৱা নাই আমি আবেলি সোনকালে ঘূৰিব লাগিব। গতিকে আমি গৈ আছোঁ আৰু আপোনালোকক বাহিৰৰ পৰিৱেশটো কিছু দেখুৱাবলৈ চেষ্টা কৰিম। জেলেবি পূজা মানে হৈ গ'ল জেলেবি। বৰ্তমান আছোঁ আমি কাকপথাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজমজিয়াত আৰু বৰ্তমান গৈ আছোঁ। সকলো ব্যস্ত পূজা ওচৰত বৰ্তমান এইজন ব্যক্তিক লক্ষ্য কৰিছে আপোনালোকে। যিমান পূজাৰ মাজতো তেখেতে নিজৰ কামক লৈ ব্যস্ত। চেলুট দিছ পাৰ্চন। বায়ে কিবা এটা দোকান দেখাইছে বৰ্তমান। বাপৰে ৰিং টছ গেমৰ আনন্দ লওক। বাহ মাত্ৰ 10 টকা মই জিকিম নাই। मेरे को 5 नंबर वाला प्राइस चाहिए। देखो एक में वो चाहिए मेरे को। নমস্কাৰ। বোলে 10 টকাত বোলে 4ডাল দিয়ে। মই বৰ্তমান ট্ৰাই কৰি চাম যিকোনো যিবোৰ ফাৰ্ষ্ট প্ৰাইচ আছে আমাৰ 200 ৰুপিজ, ছেকেণ্ড আছে 100 ৰুপিজ, থাৰ্ড আছে 50 ৰুপিজ, ফ'ৰ্থ আছে 20 ৰুপিজ। মোক কিন্তু লাগে এই গানটো। ফিফ্থ প্ৰাইজ যোনটো আছে সেইটো লাগে ফটাফটি একদম। মানে মোৰ হাতত আহি গ'ল 4ডাল ৰিং। এতিয়া মোক পেলাব লাগে নম্বৰ 5 ক'ত আছে? ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ। এইটো বাউন্স হয় মানে ৰবৰৰ। আপোনালোকে চাওক বেলেগ ট্ৰাই কৰিব। नहीं होगा। लास्ट वन गाइस, लास्ट वन नहीं होगा। এটা কাম কৰকচোন এই ৰিংডাল ইয়াত ফিট কৰি চাচোন। মোবাইল একদম একজেক্ট জেগাত কৰিব লাগিব মানে। তাকো বাউন্স হৈ যোৱাৰ চান্স বহুত আছে কাৰণ এইটো কি বুলি কয় বেটৰ হয়। বাকী 10 টকা ৱেষ্ট মোৰ। খেলি ভাল লাগিল, আপোনালোকেও খেলিব পাৰে। এতিয়া আমি বেলেগ চাবলৈ গৈ আছোঁ। तुमको भी 10 रुपीज वेस्ट करना है क्या भाई? हाँ जी। बर्तमान भाई बोले हमारे छटपटी खुआब भाई की पूजा पार्टी नहीं की? पूजा ये सुंगापटी ठुमिया ठुमिया पैसा। ओके। वो भी एक अलग सा दिन था जिसमें हम लोग पैसा जमा करके 1-1 रुपया जमा करके पूजा के लिए रेडी होता था। बट आज एक अलग जमाना है, इसको ही बोलते हैं चेंजिंग सोसाइटी। भाई এতিয়া দুখ কৰি লাভ নাই, দুখ কৰি লাভ নাই। পইচা গ'ল কিমান দোকানে বাচি গ'ল। একদম চাব দে একদম চাব এতিয়া সোমালে কাকপথাৰত থকা অসমীয়া দুৰ্গা মন্দিৰ, যিটো মন্দিৰটো খুব ধুনীয়াকৈ পূজা পাতিছে। বাট ভিতৰলৈ এতিয়া আমি নাযাওঁ। বৰ্তমান যিহেতু সময় বহুত হৈ গৈছে, বৰ্তমান ইয়াত চটপটি খাই আগবাঢ়ি গৈ আছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ভিডিঅ'টো আগবঢ়াব লাগিব। যিহেতু বৰ্তমান সন্ধিয়াৰ আগে আমি ঘৰ পাবই লাগিব। বৰ্তমান অসমীয়া পুলিচৰ গাড়ীয়ে ৱাৰ্ণিং দি আছে। এটা অসম আৰক্ষীৰ ফালৰ পৰা এটা সুন্দৰ পদক্ষেপ। সন্ধিয়া হোৱাৰ লগে লগে বৰ্তমান যি কাকপথাৰ মাজমজিয়াত থকা সকলো গাড়ী বাহিৰ কৰিব দিছে। যিহেতু যিমান গাড়ী থাকিব সিমান এক্সিডেণ্ট হোৱাৰ চান্স বেছি থাকে কাৰণ এই পূজাৰ বতৰ। গতিকে সকলোবোৰ গাড়ী খালী কৰি দিছে আৰু আপোনালোকে দেখিবলৈ পাইছে এটা খুব সুন্দৰ পদক্ষেপ অসম আৰক্ষীৰ ফালৰ পৰা। তাৰ বাবে আমাৰ সকলো তৰফৰ পৰা ধন্যবাদ অসম আৰক্ষীক। আৰু বৰ্তমান আমি গৈ আছোঁ খোজকাঢ়ি যিহেতু বাইককেইখন বাহিৰত থৈ আহিলোঁ আৰু সিহঁতি চটপটি খাই আহি আছে। পূজা চাই খতম। গৈ আছোঁ বৰ্তমান বাইকৰ ওচৰলৈ, তাৰপিছত গৈ থাকিম ঘৰলৈ। বাকী এইখিনি দুটামান কথা কওঁ গাইজ। যিমানে বয়স বাঢ়ি আহে মানে মোৰ যিমানে বয়স বাঢ়ি আছে সিমানে পূজাৰ প্ৰতি পইণ্ট অফ ভিউটো মানে অলপ বেলেগ ধৰণৰ হৈ গৈছে। আজিৰ পৰা প্ৰায় আপোনাৰ যেতিয়া সৰু হৈ আছিলোঁ বা ক্লাছ 5-4 আছিলোঁ তেতিয়া মোৰ পইণ্ট অফ ভিউটো বেলেগ আছিলে। পূজা আহিব প্ৰায় 1-2 মাহৰ আগৰ পৰা কাউণ্ট কৰি থাকোঁ যে চাম এনেকুৱা ধৰণৰ পইচা পাতি একদম সকলোৱে প্লেন বনাই থাকোঁ যে পূজাত আমুকটো কৰিম তামুকটো কৰিম। বৰ্তমান পইণ্ট অফ ভিউ বেলেগ। বৰ্তমান এতিয়া পূজাটো এটা
দুৰ্গা মাক সেৱা জনোৱাৰ মানে একদম পূজা মানে দুৰ্গা পূজা আহিছে যে গতিকে দুৰ্গা মাক সেৱা কৰিম। বাকী ফূৰ্তি ফাৰ্তা আমাৰ যিমানে বয়স হৈ আহিছে বৰ্তমান ফূৰ্তি ফাৰ্তা যোনটো কমি আহিছে তাকে আৰু চালোঁ সেৱা কৰিলোঁ অলপ যিমানখিনি কিবা কিবি কৰিলোঁ অকণমান ফূৰ্তি ফাৰ্তা। বাকী ইমানতে ভিডিঅ'টো সমাপ্ত কৰিম যেন লাগিছে গোটেই গৈ আছোঁ আৰু মোৰ লগৰকেইটা আগফালে গৈ আছে আগফালে বন্ধ কৰি দিছে দে আজি ভিডিঅ'টো ইমান সমাপ্ত কৰিলোঁ ধন্যবাদ।